নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 9 ৰিভিজন 1 6 নম্বৰ অংকৰ পৰা আৰম্ভ কৰিছোঁ। ইতিমধ্যে মই 5টা অংক 1 পৰা 5টা অংক কৰি দিছোঁ। তোমালোকে আজি 6 নম্বৰ অংকটো চোৱা কেনেকৈ কৰিব লাগিব। প্ৰশ্নটো আছে যে তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাউ আৰু লসাগু উলিওৱা। ঠিক আছে, তাৰ মানে আমি তলত কিছুমান আমাক জোৰ দিয়া আছে, এই জোৰবিলাকৰ পৰা আমি কি ওলাব লাগে, গসাউ আৰু লসাগু উলিয়াব লাগে মৌলিক উৎপাদক পদ্ধতি ব্যৱহাৰ কৰি পেলাই। ঠিক আছে, তো কেনেকৈ কৰা হয় তোমালোকে চাই যোৱা। তো প্ৰথম কুৱেশ্যনটো কি দিয়া আছে, আমাক প্ৰথম কুৱেশ্যনটো দিয়া আছে নাম্বাৰ 1 321, 396। আমি মৌলিক উৎপাদক ব্যৱহাৰ কৰি এই দুটা সংখ্যাৰ গসাগু আৰু লসাগু উলিয়াব লাগে। ঠিক আছে, তেনেহ'লে প্ৰথমতে চোৱা, ইয়াতে আছে আমাৰ 321, তাৰপিছত আছে আমাৰ 396। এই দুটা সংখ্যাৰ গসাগু আৰু লসাগু উলিয়াম। তো প্ৰথমে 321ৰ আমি মৌলিক উৎপাদক ওলাই ল'ম। তো এইটো সংখ্যা কি দি যাব, এইটো সংখ্যাক 7 দি হৰণ যাব, 3 দি হৰণ যাব। যদি 3 দি আমাক হৰণ দিওঁ তেনেহ'লে কি পাম, 3 1 গুণ 3, তাৰপিছত 2ক নাযায় এটা 0 দিম, তাৰপিছত 21, 3 7 গুণ 21, 11 কৰা নাযায়, এনেকৈ থাকি যাব। ঠিক আছে, তাৰপিছত আছে 396, ইয়াক আমি উৎপাদক ওলাই ল'ম। চোৱা, ইয়াত প্ৰথমত আমি 3 দি দিম। তো 3 1 গুণ 3, তাৰপিছত 3 3 গুণ 9, তাৰপিছত 3 2 গুণ 6। আকৌ এইবাৰ 2 দি যাব, 2 দি দিলে পাম 3 2 গুণ 6, বাকী থাকিব 1, 12 হ'ব, 3 2 গুণ 6। বুজি পালা? তাৰপিছত আকৌ আমি ইয়াক 2 দি দিম, 2 দি দিলে আমি 33 পাম। তাৰপিছত আকৌ আমি ইয়াক 3 দি দিম, 11 পাম। তো মৌলিক উৎপাদক ওলোৱা হৈ গ'ল আৰু নাযায়। তেনেহ'লে 321ৰ মৌলিক উৎপাদকবিলাক কি পালোঁ, এটা পালোঁ 3 × 107। তাৰপিছত 396ৰ উৎপাদকবিলাক কি পালোঁ, প্ৰথমতে পালোঁ 3 × 2 × 2 × 3 × 11। ঠিক আছে, এতিয়া যদি আমি চাওঁ যে এই সংখ্যা দুটাৰ আমি গসাগু উলিয়াব লাগে, তো লিখিম এতেকে গসাউ, এতেকে গসাউ মানে মিল থকাটো। চ' ইয়াতে কাৰ মিল আছে, 3ৰ মিল আছে, তেনেহ'লে গসাগু কিমান হ'ব, 3। তো আমি গসাগু লিখি দিম 3। ঠিক আছে, তাৰপিছত আমি ওলাব লাগে লসাগু, লসাগু 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 ইকুৱেল টু কি হ'ব, তো মিল থকাৰ পৰা এটা আহিব, প্ৰথমতে 3 আহিব, ইনটু 107 ইনটু বাকী গোটেইকেইটা সংখ্যা আহি যাব 2 × 2 × 3 × 11। এতিয়া গোটেইকেইটা সংখ্যাক পূৰণ কৰি দিম। তেনেহ'লে প্ৰথমতে আমি এনেকৈ পূৰণ কৰোঁ, 3ৰ লগত এইটো পূৰণ কৰোঁ, তেনেহ'লে পাম আমি 107, ইয়াৰ লগত 3 ইনটু কৰি দিম, 3 7 গুণ 21, থাকিব 2, তাৰপিছত 3 0 0 আৰু 2 মানে 2 আহিব, 3 1 গুণ 3, ইমান পালোঁ। এতিয়া ইয়াৰ লগত এই দুটা পূৰণ কৰি পালোঁ আমি 321 ইনটু এইখিনি পূৰণ কৰি দিওঁ কিমান হ'ব, এইটো ডাইৰেক্ট পূৰণ কৰিব পাৰোঁ। তো 2 2 গুণ 4, 4 3 গুণ 12, 12ৰ লগত 11 পূৰণ কৰিব লাগিব। তো ইয়াতে 12ৰ লগত মই 11 পূৰণ কৰিলোঁ, চোৱা কিমান হ'ব, 2 1 গুণ 2, 1 1 গুণ 1 ইনটু 2 1 গুণ 2, 1 1 গুণ 1, তেনেহ'লে পাম 231। কিমান পালোঁ, 132। এইবাৰ এই দুটা সংখ্যা পূৰণ কৰি দিম, পূৰণ কৰিলে কিমান আহে, তো চাই লোৱা তোমালোকে। 321 ইয়াৰ লগত পূৰণ কৰিব লাগে 132, পূৰণ কৰি দিওঁ। 3 2 1 গুণ 2, 2 2 গুণ 4, 3 2 গুণ 6, মাজত 3টো দিম। তাৰপিছত 3 1 গুণ 3, 3 2 গুণ 6, 3 3 গুণ 9, আকৌ এক ঘৰ কাটি দিম। এইবাৰ আকৌ 1 1 গুণ 1, 2 1 গুণ 2, 3 1 গুণ 3, এইবাৰ আমি যোগ কৰি দিম। যোগ কৰি দিলে কি পাম চোৱা, তো প্ৰথমতে 2 4 আৰু 3 যোগ কৰিলে 7, তাৰপিছত 6 6 12 1 13 3 থাকিব 1, তাৰপিছত 9 10 11 1 12 2 থাকিব 1, তাৰপিছত 3 আৰু 1 4, তেনেহ'লে আমি পাই আছোঁ 42372। এইটো হ'ল আমাৰ লসাগু। বুজি পাইছা? ঠিক আছে, থেংক ইউ।